আপোনালোকে আমাৰ ভিডিঅ'বোৰ ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। হাই হাই বাই বাই আজিলৈ এৰিলোঁ। গুড লাক আৰু বেল আইকনটো প্ৰেছ কৰি আপোনালোকে আমাৰ ভিডিঅ'বোৰ প্ৰথমতে পাব। ধন্যবাদ। আপোনালোকক আমি বাঘৰ নেংলতা নিউজলৈ স্বাগতম। আমি আপোনালোকক এজন বিশেষ ব্যক্তিৰ তেখেতৰ নাম হৈছে জ্যোতিৰ্ময় নাথ। আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ। এইজন নমস্কাৰ, আপোনালোকে এই বাঘৰ নেংলতা নিউজ চেনেলটো চাব। ধন্যবাদ। তোমাক মই প্ৰথমতে প্ৰশ্ন সোধোঁ, তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ হালধা। হালধা স্বচ্ছ গাঁও যে? হয়। বহুত চাফা চুফা গাঁও সেইখন। তালৈ গৈ বহুত ভাল লাগে। আপোনালোকে আহিব হালধা স্বচ্ছ গাঁও, বহুত ভাল ভাল কাম কৰে, হয়নে? হয়। তেওঁ নিজে লিখা এটা কবিতা আমাৰ আগত আবৃত্তি কৰি দিব। পুৱাৰ পৰা ৰাতিলৈ কৰে কাম। পুৱাতে মায়ে উঠি গা ধুব লাগে, ল'ৰা ছোৱালীয়ে পুৱাতে উঠি মুখ ধুব লাগে। মুখ ধুই ল'ৰা ছোৱালীয়ে পঢ়িবগৈ লাগে। পঢ়া শুনা কৰি চাহ খাব লাগে। 8 বাজিল ঘৰে ঘৰে গা ধুব লাগে। 9 বাজি স্কুলৰ প্ৰাৰ্থনা পাবগৈ লাগে। স্কুলৰ পৰা আহি ল'ৰা ছোৱালীয়ে মুখ ধুব লাগে। মুখ ধুই ল'ৰা ছোৱালীয়ে শুবগৈ লাগে। শুই উঠি ল'ৰা ছোৱালীয়ে খেলিবগৈ লাগে। খেলি উঠি ল'ৰা ছোৱালীয়ে পঢ়িবগৈ লাগে। কবিতাটো সুন্দৰ। তোমালৈ মোৰ খুব ইচ্ছা লাগিল যে অনাগত দিনবোৰত তুমি আৰু কবিতা ভাল ভাল কবিতা লিখি আবৃত্তি কৰিব পাৰা। ধন্যবাদ। মহামাৰী কৰোণাৰ বিষয়ে কথা পাতোঁ নে কি কোৱা? হয় হয়। কৰোণাত এতিয়া 1 লাখ কিবা হৈছে, অতিক্ৰম হ'ব এতিয়া। সেইবাবে মানুহে সাৱধান হ'ব লাগে, সজাগ হ'ব লাগে আৰু মাস্ক পৰিধান কৰিব লাগে। কিছুমান মানুহে দেখোঁ অনুষ্ঠান পাতিছে, কিন্তু তেওঁলোকে সামাজিক দূৰত্ব বজাই ৰখা নাই। আৰু কিছুমানে সুন্দৰকৈ সামাজিক দূৰত্ব বজাই ৰাখিছে। সেইটো কিন্তু ভাল কাম কৰিছে, কিন্তু সামাজিক দূৰত্ব বজাই ৰাখিব লাগে। তেতিয়াহ'লে মানুহৰ সেই কৰোণাৰ প্ৰতি বৃদ্ধিটো অলপ কমিব। মানে সামাজিক দূৰত্ব ধোৱা চাঙতো তুলিছে। তুমি বোলে বহুত ধুনীয়া ধুনীয়া গান গাব পাৰা, গতিকে গান এটাকে শুনাবানে? হয়, মই চীন ভাৰতৰ যুদ্ধক লৈ এটি গান লিখিছিলোঁ। হয়, সেই গানটোকে গাই দিওঁ। বাঘৰ নেঙৰ কাটা নিউজ